back to my YouTube channel. আপোনালোকে চাই আছে মোৰ YouTube channel শইকীয়া ভাইটি ব্লগছ। আজি মই ফুৰিবলৈ নাযাওঁ, আপোনালোকক ঘৰতে এটা বস্তু দেখুৱাম। আমাৰ কেমেৰা আছিলে এটা আৰু সেইবাবে ফটোশ্বুটৰ বাবে দুটা হেলোজেন আনিছে। তো তাকে বোলো আপোনালোককো দেখুৱাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই দুটা আমাৰ হেলোজেন দুটা, এয়া আমাৰ দাদাই ফটোশ্বুট কৰি আছে। এয়া এই দুটা হেলোজেন বিয়াত ফটোশ্বুট কৰিবলৈ আনিছে। তো এইটো আমাৰ লাইটটো মানে হেলোজেনটো। ইয়াত এতিয়া আমবেলাটো খুৱাই থোৱা নাই, আমবেলাটো নোখোৱাকৈ এনেকুৱা দেখি হেলোজেনটো, আৰু আমবেলাটো খুৱাই থোৱাৰ পিছত এনেকুৱা দেখি হেলোজেনটো এনেকৈ বেক চাইডে হেলোজেনটো থাকে, এনেকৈ ফিট কৰি থোৱা হয়। আমবেলাটোৰ এই হেলোজেনটোত আমবেলাটো ফিট কৰি থোৱা হয়, আৰু হেলোজেন লাইটটোৰ আগত ফিট কৰি থোৱা আমবেলাটো এইটো। এতিয়া লাইটটোৰ পৰা খুলি থোৱা হৈছে আমবেলাটো। এইটো এটা বগা আমবেলা, এইটো ফিট কৰি দিয়া হয় হেলোজেনটোৰ আগত। এইডাল হেলোজেনটো ফিট কৰি থোৱা ষ্টেণ্ডডাল, এইডাল বহুত ওখ হৈ যায় আৰু চুটি কৰি বেগত ভৰাই লৈ যাব পাৰি। এনেই বহুত চুটি কৰি দিব পাৰি আৰু ওখ কৰোঁ বুলিলে বহুতো ওখ কৰিব পাৰি। এয়া এতিয়া কৰি আছে ফটোশ্বুট। এতিয়া এয়া ফটোশ্বুট কৰি আছে। শেষত আপোনালোকক যদি বিয়া, জন্মদিন আৰু অন্নপ্ৰাশনৰ বাবে কেমেৰা লাগে, ডেছক্ৰিপশ্যনতে নাম্বাৰ থাকিব, তাত কণ্টেক্ট কৰিব পাৰে। আজিলৈ ইমানেই, ভিডিঅ'টো ছুটি হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। জয় অসম।